নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল শিখাৰ আখল ঘৰৰ পৰা চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই আৰু এটা ৰেচিপি শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আজিৰ ৰেচিপি হৈছে ৰহৰ দাইলৰ এটা সুন্দৰ ৰেচিপি, যিটো নেকি খাবলৈও টেষ্টি আৰু বহুত চিম্পুল হয়। তেতিয়াহ'লে বলক বনাবলৈ আৰম্ভ কৰোঁ। মই এই চাহৰ কাপটোৰে 3 কাপ ৰহৰ দাইল লৈ ভালদৰে ধুই 1 ঘণ্টা তিয়াই ৰাখিছোঁ আৰু এইখিনি পানী টুকি ৰাখিছোঁ। এতিয়া টুকুৰা টুকুৰকৈ কাটি লোৱা এটা বিলাহী লৈ লৈছোঁ, কাৰি পাত কেইখিলামান লৈ লৈছোঁ, শুকান জলকীয়া 2টা, থেতেলিয়াই লোৱা আদা আৰু নহৰু লৈ লৈছোঁ। এতিয়া মই এটা কুকাৰ লৈ লৈছোঁ আৰু দাইলখিনি ইয়াতে দি দিম আৰু প্ৰয়োজন অনুসৰি পানী দিম। বৰ বেছিকৈও নিদিওঁ, মাত্ৰ ডুবি থকাকৈ দিম। আপোনালোকে নিজৰ প্ৰয়োজন অনুসৰি দি ল'ব। নিমখ আৰু হালধি দি এইখিনি মই এতিয়া চিটি মৰাই ল'ম 2টা। চিটি মৰাৰ পাছত এয়া দাইলখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া এখন কেৰাহী গৰম হ'বলৈ দি তাতে 2 চামুচমান তেল গৰম হ'বলৈ দিম আৰু তাতে 2টা শুকান জলকীয়া দি অলপ সময়ৰ বাবে ভাজি ল'ম। এইবাৰ দি দিছোঁ কাৰি পাত আৰু থেতেলিয়াই লোৱা আদা আৰু নহৰুখিনি। এইখিনি দি অলপ ভালদৰে ভাজি ল'ম। আদা নহৰুখিনি ভজাৰ পিছত দি দিছোঁ বিলাহী। চিকুটমান নিমখ আৰু হালধি। নিমখ হালধি যিহেতু আগতে দিয়া আছিলে, সেইকাৰণে অলপ কমকৈ দিছোঁ, যাতে বিলাহীখিনি ভালদৰে সিজি যায়। বিলাহীখিনি সিজি গৈছে। এতিয়া ইয়াত দাইলখিনি দি দিছোঁ আৰু এইখিনি এতিয়া ভালকৈ উতল আহিবলৈ দিম 5 মিনিটমানৰ বাবে। দাইলখিনি ভালকৈ উতল অহাৰ পাছত গেছটো অফ কৰি দিম। তাৰপাছত এটা বউলত লৈ ল'ম। ইমানেই ধুনীয়া এটা গোন্ধ আহিছে, আপোনালোকে ঘৰত বনাই খালেহে গম পাব। প্লিজ এবাৰ ট্ৰাই কৰি চাব আৰু মোক কমেণ্ট কৰি জনাব।